ভাই মোৰ মডিফাই কৰা গাড়ীখন কেনে লাগিল? বহুত বহুত ভাল লাগিল। গাড়ী আৰু নাৰী যিমানে পুৰণে হয় সিমানে অলপ চাউণ্ডটো বেছি হৈ যায়। মানে গেৰেজত 2-3টা মানে চলি লাগে কাম কৰা, আৰু যদি কোনোবা এনেকুৱা কাম কৰা চলি আছা বা গাড়ীৰ লাইনত কিবা জানা আছা কোনোবাই, তেতিয়াহ'লে আমাৰ বুবুদাক কণ্টেক্ট কৰিব পাৰে। তো চলিয়ে শুরু করতে हैं। তো হেল্ল' গাইজ, আৰু দেখিছে এইখন মোৰ হৈছে গাড়ী এল্টো, আৰু এইখন এল্টো আজি মানে মই মডিফাই কৰিম অলপমান, কাৰণ মানে এখন মোৰ বহুত পুৰণা গাড়ী, এখন প্ৰায় মানে এখন গাড়ীৰ 11-12 বছৰমান হৈছে, আৰু এখন গাড়ী মই মানে বেছি নচলাওঁ, পৰি থাকে। সেইকাৰণে ভাবছোঁ আজি অকণমান মানে মোৰ এল্টোখনক অকণমান মডিফাই কৰিম বুলি ভাবছোঁ, আৰু মডিফাই কৰিবই লগা হৈছে, কাৰণ আপোনালোকে দেখা পাইছে চিটটোৰ অৱস্থাচোন কি হৈ গৈছে, আৰু গাড়ীখন মানে যদিও বেমাৰ মানে পুৰণা হৈছে, গাড়ীখন মানে আজিলৈকে বেছি চলা নাই, মোটামুটি 13 বছৰত আপোনালোকে দেখিছে 72,000 চলিছে মাত্ৰ। আৰু গাড়ীখনৰ অৱস্থা চাওক, এচি চেচি গোটাইখিনি ভালেই আছে, কিন্তু মানে অলপমান চিট কভাৰ, তাৰপিছত এইবিলাক চাউণ্ড চিষ্টেম আৰু এইবিলাক পিছফালে অকণমান অলপ বেয়া হৈছে। আৰু এখন গাড়ী লৈ মানে বহুত ঘূৰিছিলোঁ, আৰু এতিয়া মানে এখন গাড়ী লৈ বেছি নুঘূৰোঁ, সেইকাৰণে ভাবছোঁ এখন গাড়ীক অলপ নতুন আপডেট কৰোঁ। আৰু সেইকাৰণে এতিয়া আমি যাই আছোঁ বাইহাটা চাৰিআলি, তাতে অকণমান চিট কভাৰ লগাম, আৰু মোবিল চবিলটো চেঞ্জ কৰিবই লাগিব। তো বলক, আৰু বহুত দিন যিহেতু গাড়ীখনত তেল চেলো ভৰোৱা নাই, চলোৱা নাই, গতিকে আগে যাৱাৰ আগতে তেলটোৱে ভৰাই লওঁ। তেলটো ভৰাই লৈ কিনে এইবাৰ চলো। মানে বেছি টকাত তেল নভৰালেও হবে, 400 টকাত তেল ভৰালেই হৈ যাব। এলটো না বহুত মাইলেজ দেই মানে। আৰু তেলটো ভৰা হৈ গ'ল, তেলটো ভৰাৰ পিছতে আকৌ নেক্সট খৰচা আহে টোল গেটৰ। আপোনালোকে জানে বাইহাটা চাৰিআলিলৈকে আমি যাব লাগিলে মাজতে টোল গেট এখন আছে মদনপুৰত, আৰু সেই টোল গেটতো পইচা নাথাকে আৰু যাব নোৱাৰা, আৰু ফাষ্টেগ নাই যিহেতু, অহা যোৱা 120, 40 টকা ভৰি কিনে মানে এই টোল গেট পাৰ হৈ যাব লাগে। এই জ্বালা দে আৰু লাগি গ'ল যাম বাইহাটা চাৰিআলিত চাওক। আৰু মই যাম মানে মঙলদৈ লাইন, এফালেদি যাব লাগিব, এফালে যায় ৰঙিয়া লাইন, এফালে যায় মঙলদৈ লাইন, আগত দেখিন যায় গোৰেশ্বৰ লাইন, আৰু মই মঙলদৈ লাইনত যাম, কাৰণ মঙলদৈ লাইনত মানে এখন গেৰেজত মই মানে বহুত কাম কৰোঁ, গাড়ীৰ চব কামেই কৰোঁ। আৰু এখন গেৰেজ হৈছে এই এখন গেৰেজ, এই এখন গেৰেজ কামৰূপ মটৰ ৱৰ্কছ, এইটো আছে আমাৰ মঙলদৈ লাইনৰ ফায়াৰ ব্ৰিগেডৰ ওচৰতে। আৰু মই এখন গেৰেজতে কাম কৰোঁ, বেলেগ গেৰেজত কাম নকৰোঁ। আৰু তাতে চাওঁ গাড়ী এখন গেৰেজ কিবা এটা ভাল লাগে, মানে ঘৰৰে আৰু গেৰেজখন, মানে এতিয়া কি কাম কৰে আমি সুধি লওঁ বাৰু, চাওঁ। আৰু আহি পালোঁ আমাৰ বুবু ভাইৰ গেৰেজ, বাইহাটা চাৰিআলিতে আছে। আৰু বুবু ভাই, মোৰ গাড়ীখনত আজি কি হৈছে ক'ব পাৰিবি নে? কি হৈছে? অঁ, তো চলাই চাই কিনে ড্ৰাইভিং টেষ্ট কৰি কিনে কৈ আছে কি হৈছে, যিহেতু মানে গাড়ীখন বহুত দিন পৰি আছে, সেইকাৰণে নচলোৱাকৈ মানে ক'ব নোৱাৰে। আৰু এই গাড়ী গেৰেজত চা, আৰু গেৰেজত এটা বস্তু হৈছে মানে কি, কাম কৰা চলি লগা হৈছে না? অঁ, মানে গেৰেজত 2-3টা মানে চলি লাগে কাম কৰা, আৰু যদি কোনোবা এনেকুৱা কাম কৰা চলি আছা বা গাড়ীৰ লাইনত কিবা জানা আছা কোনোবাই, তেতিয়াহ'লে আমাৰ বুবুদাক কণ্টেক্ট কৰিব পাৰে। কি নাম্বাৰটো কি কৈ দি? 8638111434। অঁ, এইটো নাম্বাৰত কণ্টেক্ট কৰিব। যদি গাড়ীৰ বিষয়ে কোনোবা ইণ্টাৰেষ্ট আছে, গাড়ীৰ বিষয়ে কিবা কাম কৰিব বিচাৰা, তেতিয়াহ'লে ইয়াতে কাম কৰিব পাৰিব। এখন গেৰেজত কাম কৰাৰ কাৰণে চলি লগা আছে 2-3টা। তো এতিয়া চলো আমি ড্ৰাইভ টেষ্ট কৰোঁ। এতিয়া গাড়ীখন চলাই কিনে কেনেকুৱা কি পাইছে? গাড়ীখন অলপ পুৰণা হৈছেতো, অঁ, এই ভুচিং বা চাকাৰ ফেন চেনবিলাক খাইছে। অঁ, সেইকাৰণে অলপ চাউণ্ড কৰি আছে আৰু চলাই ভাল লগা নাই, চাউণ্ড কৰি আছে। অঁ, এতিয়া মেইন কাম কি হ'ব গাড়ীখনৰ? মেইন কাম তলৰ ভুচিংবিলাক চেঞ্জ হ'ব, ষ্টেৰিং বক্সটো কাম হ'ব, আৰু আৰাম এইবিলাক চেঞ্জ হ'ব। মোবিল চবিল চেঞ্জ হ'ব, চাৰ্ভিচিংটো হৈ যাব। বাকী চাৰ্ভিচিংটো হৈ যাব। এনে কিমান মান টকা খৰচা হ'ব? টোটেল 10-12 হাজাৰ টকা খৰচা হ'ব। 10-12 হাজাৰ মান টকা খৰচা হ'ব, আৰু তাৰে পিছত গাড়ী পুৰা টিপ টপ হৈ যাব, আৰু নতুন গাড়ী চলাব পাব। আৰু অলপ গাড়ীখন পুৰণা হৈছে না, সেইকাৰণে অলপ চাউণ্ড হৈছে, কাৰণ গাড়ী আৰু নাৰী যিমানে পুৰণা হয় সিমানে অলপ চাউণ্ডটো বেছি হৈ যায়। সেইকাৰণে আমাৰ কিছুমান বিয়া কৰা মানুহৰ অসহ্য লাগি যায়। আৰু ফাইনেলি আমাৰ গোটেই গাড়ীৰ কাম হৈ গ'ল, আৰু মানে যিখিনি আমাৰ মেইন ভিতৰৰ কামখিনি সেইখিনি আমাৰ হৈ গ'ল। যাওঁ এখন গেৰেজৰ পৰা, আপোনালোকে আহিব এখন গেৰেজত, আৰু মজা কাম কৰে, কম পইচাতে হৈ গৈছে।
মানে বেছি ৰ'দ পৰে সেইকাৰণে গ্লাছত মানে অকণমান গ্ৰীণ কালাৰ যিটো প্লাষ্টিক আছে সেইটো অকণমান লগাই লওঁ বুলি ভাবিছোঁ। আৰু দেখিছে পিছফালে মনোজ এণ্টাৰটেইনমেণ্ট ইউটিউবৰ লগাই দি বঢ়িয়াকৈ মাৰি ল'লোঁ আৰু আগফালেও মাৰি লৈছোঁ। আগফালে মানে ইউটিউবৰ লগো নহয়, আগফালে ফেচবুকৰ লগো লগাই দিম ইয়াতে, যাতে মানুহে দূৰৰ পৰা গাড়ীখন মানে চিনি পায় আৰু এইবাৰ মানে চিট কভাৰ চাবৰ কাৰণে আহি গ'লোঁ আৰু চিট কভাৰ চাবৰ কাৰণে আহিলোঁ মানে আমাৰ মানে ইয়াতে ওচৰতে আছে মঙলদৈ লাইনৰ মাৰুতি চুজুকি কাৰ কেয়াৰ ৱৰ্কছ আৰু ইয়াতে আমি চিট কভাৰ লগাই লৈ যাম আৰু এতিয়া চিট কভাৰ চাই লওঁ কোনটো ভাল লাগে তাৰপিছত লগাই লৈ যাম। আৰু আমি এইটো চিট কভাৰ পচন্দ কৰিছোঁ আৰু এইটো এনেকুৱা বেগ আহে আৰু এইটো চিট কভাৰৰ দাম প্ৰায় 4,000 টকা আৰু এইটো লগাই আছে, চাওক এইটো লগাই আছে ভিতৰত। মানে বেলেগ একো ডিজাইন কৰা নাই, এই হৈছে মানে চিট কভাৰটো লগাইছোঁ আৰু মানে অলপ ভিতৰৰ বস্তু অলপ লগাইছোঁ আৰু ইঞ্জিনো কাম চাম কৰিছোঁ। মানে মেইন ইঞ্জিনটো না, সেইকাৰণে বহুত দিন পৰি থকাৰ কাৰণে ইঞ্জিন টায়াৰ চায়াৰ মবিল চবিল চব বেয়া হৈ গৈছিল, সেইখিনি কাম কৰি আছোঁ। জানে চলে ফিনফিনে পাওঁ সেইখিনি কৰি দিছোঁ আৰু বেলেগ আকৌ অলপমান আছে কিবা কিবি মডিফাই কৰিব, মানে ৰাতি হৈ গ'ল না সেইকাৰণে নকৰিলোঁ আৰু সেইকাৰণে নেক্সট টাইম আৰু মডিফাই কৰিম। আপোনালোকৰ কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। মোৰ সৰু সুৰা